ইয়াৰ প্ৰাণৰ শিল্পী হিয়াৰ আমঠু জুবিন দাৰ 18 নৱেম্বৰ আজি জন্মদিন। জুবিন দাৰ জন্মদিনত অসমে কি কৰা নাই। আমাৰ লাগিছে নিজৰ ঘৰত আমি জন্মদিন পালিছোঁ, নিজৰ পৰিয়ালৰ এজন সদস্য। সকলোৰ অনুভৱ সেইটোৱে। জুবিন দাৰ জন্মদিন কাৰণে বৰমা বৌয়ে 10 কেজি ওজনৰ এটা কেক কাটিছে, কাণত ভাগি পৰিছে। গুৱাহাটীৰ পৰা জুবিন ক্ষেত্ৰত আহিছে। আমি সৰুতে উভত চালি যিটো গান শুনি ডাঙৰ হৈছিলোঁ, নিৰাজ শ্ৰীধৰ আহিছে। কলকাতাৰ পৰা জিৎ গাংগুলী, ডেইজি শ্বাহ বলিউডৰ এক্ট্ৰেছ, সকলোৱে জুবিন দাক শুৱনিছে। অসমীয়াৰ আৱেগখিনিতো আছেই, তাৰ উপৰি বাহিৰৰ প্ৰদেশৰ মানুহো আহিছে। জুবিন দা মানে এটা বুজাব নোৱাৰা অনুভৱ। যি জুবিন দাৰ গান শুনিছে তেওঁলোকেহে বুজি পায়।